নমস্কাৰ। আধ্যাত্মিক যুৱ সন্মিলন আয়ুষৰ তৰফৰ পৰা আপোনালোকক সশ্ৰদ্ধ প্ৰণিপাত। এয়া দেৱবাদ্য শংখ। ভগৱান কৃষ্ণৰ হাতত শোভা কৰিছিল এই শংখই। এই শংখৰ ধ্বনি, এই ধ্বনি যিমান দূৰলৈকে শুনা যায় সিমান দূৰলৈকে সেই অঞ্চলৰ বীজাণু বিনাশ হয় বুলি বিশ্বাস আছে। আহক, সামগ্ৰিক পৰিৱেশত দেশৰ বিশ্বৰ এই কৰোনা মহামাৰীৰ যি আতংক সামান্য পৰিসৰ আমি ৰোধ কৰিবৰ বাবে প্ৰতিদিনে অন্ততঃ তিনিবাৰ শংখত ফু দিওঁ। আপোনালোক তথা বিশ্ববাসীৰ সুস্বাস্থ্য কামনা কৰি এই দেৱবাদ্য শংখত আমি ফুটিছোঁ। মৃত্যুক জয় কৰিব পৰা মহামৃত্যুঞ্জয় মন্ত্ৰ। এই মহামৃত্যুঞ্জয় মন্ত্ৰ আমি এবাৰ পাঠ কৰিছোঁ। ওম ত্ৰম্বকং যজামহে সুগন্ধি পুষ্টিবৰ্ধনম উৰ্বাৰুকমিব বন্ধনাৎ মৃত্যুৰ্মুক্ষীয়মামৃতাৎ। সমস্ত ৰাইজ তথা বিশ্ববাসী সুখেৰে থাকক। সৰ্বে সুখিনঃ সন্তু সর্বে সন্তু নিরাময়াঃ সর্বে ভদ্রাণি পশ্যন্তু মা কচ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তি।